It's time to enter. Hello guys, welcome to my YouTube channel. আজি আমি গৈ আছো এখন ধুনীয়া ঠাই চাবলৈ, মানে একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই চাবলৈ, মানে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। তো সকলোকে নমস্কাৰ জনাই আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মানে বন্ধুসকল, যিখন ধুনীয়া ঠাইৰ কথা আপোনালোকক কৈছিলোঁ সেইখন হৈছে কোৰামৰ বাগান। এখন পাহাৰীয়া ঠাই, একদম সুন্দৰ পৰিৱেশ, চাৰিওপিনে গছ গছনি, সেউজীয়া আৰু সেউজীয়া, চাই একদম মজা পাব। ঘৰৰ পৰা প্ৰায় আমি 20-25 কিলোমিটাৰমান আহিলোঁ, আৰু 10 কিলোমিটাৰমান গ'লে বাগানখন পাম। মানে আমি প্ৰথমতে আমাৰ বন্ধু এজনৰ ঘৰত যাম, তাৰ পৰাহে বাগানলৈ যাম। আজি বতৰটো একদম মজা হৈ আছে, পৰিৱেশটো চাওক ন আপোনালোকে, চাৰিওপিনে সেউজীয়া আৰু সেউজীয়া, ৰাস্তাৰ কাষত গছ গছনি, চাপাহাতৰ বাগান। এনেকুৱা ঠাইত আহিলে ন একদম উভতি যাবলৈ মন নাযায়। হে ভাইহঁত, গাড়ী আহিছে, ৰাস্তাটো অলপ এৰি দে। আজি আমি চাইকেল লৈ আহিছোঁ, যাতে গোটেই ৰাস্তাটো প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি যাব পাৰোঁ। পেডেল মাৰি 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 ভন্তি ফুৰিবলৈ যাওঁ। কি ক'ম আৰু, এনেকুৱা পৰিৱেশত মনটো এনেই ভাল লাগি থাকে, ফিলিং প্ৰফুল্ল। তো ফাইনেলি আমি চাহ গছৰ মাজে মাজে গৈ লক্ষ্যস্থানত উপনীত হ'বলৈ সক্ষম হ'লোঁ। তো চাওক, 1 2 3। এইখন এখন ব্ৰিটিছৰ দিনৰে বাগান হয়, আৰু এইখন হৈছে এয়াৰফিল্ড। মানে আগত অফিচাৰবিলাক আহিলে ইয়াতে সিহঁতৰ হেলিকপ্টাৰবোৰ লেণ্ড কৰিছিল। এতিয়া আপোনালোকক অলপ চিনেমেটিক শ্বট দেখুৱাবলৈ চেষ্টা কৰিম, নাজানো আৰু কিমান দূৰ পাৰোঁ। কামনা পাহৰাই হিয়াৰ বেদনা, সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা, গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। আশা কৰোঁ ভিডিঅ'টি নিশ্চয় ভাল পালে, যদি ভাল পালে এটা লাইক কৰি দিব। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ